হেল্ল' ছাত্ৰ-ছাত্ৰীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 অসমীয়া কিতাপৰ 1 নম্বৰৰ লেসন হবাতোকৈ আপোন। হবাতোকৈ আপোন নামৰ তোমালোকৰ যিটো লেসন আছে, লেসনটোৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত তোমালোকে পাবা। গতিকে তোমালোকে যদি ক্লাছ 6ত পঢ়ি আছা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। এই ভিডিঅ'টোত তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ পাই যাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি প্ৰশ্ন উত্তৰখিনি ভাল পোৱা, ভিডিঅ'টো ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিবা। 1 নম্বৰ প্ৰশ্নটো মন কৰা, কোৱা আৰু লিখা। ক হৈছে কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে। নতুবা তোমালোকৰ কুৱেশ্যন এনেকুৱা ধৰণে আহিব পাৰে যে কবিয়ে কাক কাক। তোমালোকৰ যদি কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে, এতিয়া কাক কাক বুলি কোৱাৰ লগে লগে বহু বচনত আহে। তেনেকুৱা ধৰণে যদি তোমালোকৰ প্ৰশ্নটো আহে তেনেহ'লে তোমালোকৰ 2 নম্বৰ নতুবা 3 নম্বৰ এনেকুৱা ধৰণে আহিব। আৰু যদি কবিয়ে প্ৰশ্নটোত যদি ডাইৰেক্টলি আহে যে কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে, তেনেহ'লে তোমালোকৰ 1 নম্বৰ মানহে প্ৰশ্নটোত আহিব। অ'কে, সেইটো কথা তোমালোকে নিজে মনোযোগ দিবা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণে মই কৈ দিছোঁ। উত্তৰটো লিখিবা যে কবিয়ে নিজৰ আই মানে কোন? নিজৰ মাতৃভূমি নহয় জানো, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। বেচিকেলি সবাতোকৈ আপোন নামৰ তোমালোকৰ যিটো লেসন আছে, লেসনটোত বেচিকেলি কি হৈছে, দেশখনৰ কথাকে কোৱা হৈছে। দেশখনক কবিয়ে কিমান ভাল পায়, কিমান শ্ৰদ্ধা কৰে, কিমান ভক্তি কৰে, সেইখিনি কথাকে কোৱা হৈছে কবিতাটোত নহয় জানো। খটো মন কৰা, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। উত্তৰত লিখিবা কবিয়ে প্ৰাণৰ চিনাকি বুলি নগৰ, গাঁও মানে গাঁও, নগৰ, জান জুৰি ইত্যাদিৰ কথা কৈছে। নেক্সট প্ৰশ্নটো মন কৰা, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। উত্তৰটো লিখিবা কবিতাটিত অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। অ'কে, আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ মুভ কৰিছোঁ। মন কৰা কুৱেশ্যনটো, কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। নতুবা কবিয়ে কাৰ যোগেদি নতুবা কবিয়ে কাৰ যোগেদি দেশখন চিনি পাবলৈ আশা প্ৰকাশ কৰিছে। মানে কবিয়ে কাৰ যোগেদি জগতখনক, এই পৃথিৱীখনক চিনি পাবলৈ আশা প্ৰকাশ কৰিছে। তোমালোকৰ এনেকুৱা ধৰণেও প্ৰশ্নটো আহিব পাৰে। অ'কে, চ' সেইটো কাৰণে তোমালোকে মনোযোগ সহকাৰে পঢ়িবা। যেতিয়া তোমালোকে পৰীক্ষা দিব যাবা, এক্সাম দিব যাবা, তেতিয়া মনোযোগ সহকাৰে পঢ়িবা। অ'কে, উত্তৰটো লিখিবা তোমালোকে নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা প্ৰকাশ কৰিছে। মানে কবিয়ে এই সমগ্ৰ পৃথিৱীখনক, সমগ্ৰ জগতখনক নিজৰ আই, নিজৰ মাতৃভাষা, ঠিক আছে, নিজৰ যি দৃষ্টিভংগী তাৰ দ্বাৰা চিনি পাবলৈ আশা প্ৰকাশ কৰিছে। 9 নম্বৰ প্ৰশ্নটো মন কৰা, সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। এই প্ৰশ্নটোৰ উত্তৰত এনেকুৱা ধৰণে লিখিব লাগিব যে সুবিশাল পৃথিৱীত সকলোৰে সৈতে হাতে হাত ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। তাৰমানে এই সুবিশাল পৃথিৱীত আগবাঢ়ি যাবলৈ সকলোৰে হাতে হাতে ধৰি, মানে সকলোৱে সমিল মিলেৰে সকলোকে সহযোগিতা কৰি পিনে আগবাঢ়ি যাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। বুজি পাইছানে বাৰু ছাত্ৰ-ছাত্ৰীসকল? তোমালোকৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন, ইম্পৰ্টেণ্ট প্ৰশ্ন, সেই প্ৰশ্নটো তোমালোকৰ আগত মই দেখুৱাইছোঁ। আৰু সেই প্ৰশ্নটো হৈছে যে কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকৰ অসমীয়া এক্সামত যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিবৰ কাৰণে পৰীক্ষাত 100% আহিবই। গতিকে তোমালোকে পৰাপক্ষত যিকোনো এটা কবিতাৰ মূল ভাৱটো মনত ৰখাবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকৰ সবাতোকৈ আপোন নামৰ যিটো কবিতা, যিটো তোমালোকৰ চেপ্টাৰ আছে, চেপ্টাৰটোৰ যিটো মূল ভাৱটো তোমালোকৰ আগত থুলমূলকৈ দেখুৱাইছোঁ মই। তোমালোকে উত্তৰত এনেকুৱা ধৰণে লিখিব পাৰা যে কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে, নতুবা আপোন বুলি কবিৰ দ্বাৰা কোৱা হৈছে, এনেকুৱা ধৰণে লিখিব পাৰা। ইয়াৰ কাৰণ কবিয়ে আইৰ কাৰণে আমি জগতখন, কবিয়ে কৈছে যে কি আমি আইৰ কাৰণে, মানে আমি নিজৰ মাতৃভূমিৰ কাৰণে, নিজৰ মাৰ কাৰণে নহয় জানো, আমি জগতখন চিনি পালোঁ, জগতখন দেখিছোঁ। আমি উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ আৰু আমি আমাৰ মাতৃভাষাক শ্ৰদ্ধা ভক্তি কৰিব লাগে। মানে যিমানে যি নহওক লাগে, আমাৰ যি মাতৃভূমি, আমি য'ত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ যি জন্মস্থান, অথবা আমাৰ যি পিতৃ মাতৃ, আমাৰ যি দেশ, আমাৰ যি গাঁও, আমাৰ যি চহৰ, আমাৰ যিটো এলেকা, সেইটো আমাৰ সকলোৰে প্ৰিয় হয় নহয় জানো। আৰু সেইটো কাৰণে আমি তাক শ্ৰদ্ধা ভক্তি কৰা উচিত। অ'কে, বুজি পাইছা?
ওকে আকৌ কবিয়ে নিজৰ দেশখনক সবাতোকৈ আপোন বুলি কোৱাৰ অন্য এটা কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ আৰু সেই ফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন মই যিমানে ইংৰাজী নকওঁ লাগে তোমালোকে যিমানে ইংৰাজী নোকোৱা লাগে নিজৰ যি মাতৃভাষা নিজৰ যি অসমীয়া ভাষা সেই অসমীয়া ভাষা আমাৰ সবাতোকৈ প্ৰিয় হয় নহয় জানো আমি অসমীয়া ভাষাৰ জৰিয়তে আমাৰ মনৰ যিবিলাক ভাৱ আমি মনত কি ভাবি আছোঁ আমি কাৰোবাৰ প্ৰতি যদি কিবা এটা কথা ক'বলগীয়া হয় তেনেহ'লে সেই কথাটো আমি মনৰ যিটো কথাটো আমি প্ৰকাশ কৰিবৰ কাৰণে কিহৰ ব্যৱহাৰ কৰোঁ আমি আমাৰ মাতৃভাষাৰ ব্যৱহাৰ কৰোঁ নহয় জানো আৰু সেইটো কাৰণেও কবিয়ে নিজৰ যি মাতৃভাষা নিজৰ যি দেশ নিজৰ যি আই তাক প্ৰিয় মানে বহুত ভাল পাওঁ বুলি কবিয়ে কৈছে অ'কে বুজি পাইছেনে বাৰু কবিতাটোৰ মূল ভাৱত তোমালোকে এইখিনি কথা এনেকুৱা ধৰণে লিখিব পাৰা আৰু তোমালোকে পৰাপক্ষত নিজাববীয়াকৈ অলপমান লিখিবলৈ চেষ্টা কৰিবা কাৰণ কেলৈ এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰবিলাক তোমালোকে নিজে কিমান দূৰ বুজি পাইছা সেইটোহে ইয়াত তোমালোকক এক্সামত চাই গতিকে তোমালোকে ইয়াৰ পৰা লিখিব পাৰা নতুবা বেলেগ ক'ৰবাৰ পৰা প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰা বাট তোমালোকে নিজে যিটো কথা বুজি পাইছা সেইটো কথা তেনেকুৱা ধৰণে লিখিবলৈ চাবা তেতিয়া তোমালোকৰ কলেজ লেভেলত নতুবা মেট্ৰিক যেতিয়া দিবা HSLC যেতিয়া দিবা তেতিয়া তোমালোকৰ হেল্প হ'ব অ'কে ছাত্ৰ ছাত্ৰীসকল ৫ নম্বৰ প্ৰশ্নটো মন কৰা পাঠৰ পৰা অন্ত্যধ্বনি থকা শব্দবোৰ মিলাই লিখা এইকেইটা তোমালোকে নিজৰ কিতাপখন চাবা অ'কে কিতাপখনতো দিয়া আছে আৰু তোমালোকৰ সুবিধাৰ অৰ্থে মই ইয়াতো দেখুৱাই দিছোঁ আই হ'লে হ'ব চিনাই ইয়াত মন কৰিছানে ৰাইমিংটো মিল আছে ইয়াতে নহয় জানো চহকী হ'লে হ'ব চিনাকি সুৰীয়া কুমলীয়া জগত লগত সুখ আৰু দুখ ইয়াত তোমালোকে মন কৰা ইয়াত ৰাইমিংটো একেই হয় অ'কে ৰাইমিংটো ছেইম তোমালোকে ইংৰাজীত যি ধৰণে ৰাইমিং লিখা ইয়াতো সেই একেটা কথাকে কোৱা হৈছে গতিকে কিছুমানে কনফিউজ হৈ যায় গম পোৱা নাই ইয়াত যিহেতু প্ৰশ্নটো দি দিলে যে কি অন্ত্যধ্বনি মিল থকা শব্দবোৰ কিছুমানে কনফিউজ হৈ যায় যে অন্ত্যধ্বনি মানে কি বস্তু আৰু একচুৱেলি এইবিলাক একেবাৰে উজু হয় ঠিক আছে আমি ইংৰাজীত যি ধৰণে ৰাইমিং লিখোঁ ৰাইমিং আৰু এইটো একেটাই বস্তু অ'কে চ' তোমালোকে এইটো ভুল নকৰিবা ঠিক আছে অ'কে আই থিংক তোমালোকে বুজি পালা চাগে মই কি কৈছোঁ ইয়াত তোমালোকে চোৱা আই হচৈ আই ইয়াত অপজিটত কি আছে চিনাই অ'কে চ' ইয়াত তোমালোকে মন কৰা পিছৰ যিটো আখৰ পিছৰ যিটো এলফাবেটটো ছেইম হয় নহয় জানো দুইটা শব্দৰে ছেইম হয় চহকী ক্ষেত্ৰতো তোমালোকে মন কৰা চিনাকি পিছৰ যিটো একেবাৰে শেষৰ যিটো সেইটো ছেইম হয় একেবাৰে শেষৰ এলফাবেটটো নতুবা একেবাৰে শেষৰ আখৰটো যিটো উচ্চাৰণটো ছেইম একেই হয় মানে নহয় জানো অ'কে আই থিংক তোমালোকে বুজি পালা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৭ নম্বৰ প্ৰশ্নটো মন কৰা ইয়াত দিয়া আছে বাক্য ৰচনা কৰা আৰু তোমালোকৰ পৰীক্ষাত আহিব বাৰু বাক্য ৰচনা কৰা কমেও ৭-৮টামান আহিব গতিকে মনত থৈ দিবা এইবিলাক আৰু বাক্য ৰচনা কৰাৰ কেনেকুৱা ধৰণে কৰিব লাগে মই তোমালোকক অলৰেডি আগৰ ক্লাছবিলাকত কৈ আহিছোঁ মই তোমালোকৰ ক্লাছ 6 অসমীয়া কিতাপৰ যিমান লেচন আছে গোটেইখিনি লেচনৰ মই কুৱেশ্যন আনচাৰ ভিডিঅ' এক্সপ্লেনেশ্যনৰ ভিডিঅ' সকলো ক্লাছ তোমালোকৰ মই অলৰেডি লৈ আহিছোঁ গতিকে সেইবিলাক যদি চোৱা নাই তেনেহ'লে মন কৰিবা ভিডিঅ'টোৰ যিটো টাইটেল ভিডিঅ'টোৰ যিটো নাম সেই নামটোৰ আগত এটা হেছটেগ আছে পলাক চাংমাই ক্লাছ 6 নামৰ সেই হেছটেগটোত ক্লিক কৰিলে তোমালোকে সকলো ক্লাছ পাই যাবা অ'কে চ' তোমালোকে সেইটো বাৰু পিছত চেক কৰিবা আগতে বাক্য ৰচনা কৰা কেইটা মন কৰা শুৱনিত লিখিব পাৰা যে কি পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে অ'কে চ' এগেইন তোমালোকক একেটা কথাই ক'ম যে বাক্য ৰচনা কৰোঁতে মন কৰিবা যে তোমালোকে যিটো বাক্য ৰচনা কৰিবা সেই বাক্যটোৰ যাতে এটা মিনিং এটা অৰ্থ সদায় থাকে অ'কে নেক্সট মন কৰা সুৰীয়া আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন ধুনীয়া সীতা দেখিবলৈ বৰ ধুনীয়া চহকী মানুহজন চহকী হ'লেও অহংকাৰী নহয় কুমলীয়া ৰহিমে নিজৰ মনৰ ভাৱ হৃদুৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ কাঢ়িবলৈ নতুবা খোজ দিবলৈ কবিয়ে কৈছে নতুবা আহ্বান কৰিছে অ'কে চ' তোমালোকে এনেকুৱা ধৰণে কৰিবা বাক্য ৰচনাবিলাক আই থিংক পাৰিবা বৰ বেছি টান নহয় উজু হয় ঠিক আছে অ'কে পৰাপক্ষত অলপ অৰ্থযুক্ত বাক্য ৰচনা কৰিবলৈ চাবা যদি তোমালোকে অৰ্থহীন লিখি থৈ আহা যিটিখন মানে একো মিনিঙে নাই জাষ্ট লিখি দিলা যে শুৱনি মই শুৱনি নতুবা আমুক শুৱনি অসম শুৱনি অসমখন শুৱনি চ' তেনেকুৱা ধৰণে লিখিলে মানে এটা মিনিং নোলাব অ'কে চ' আই থিংক বুজি পাইছা তোমালোকে ছাত্ৰ ছাত্ৰীসকল ৯ নম্বৰ প্ৰশ্নটো মন কৰা তলত দিয়া নৰ্থক ৰূপবোৰ লিখা অ'কে তোমালোকৰ এইকেইটা কিতাপতো দিয়া আছে মন কৰিবা আৰু ইয়াত যি ধৰণে দিয়া আছে তোমালোকৰ কিতাপতো দিয়া আছে গতিকে ইয়াৰ পৰা চাই ধুনীয়াকৈ কিতাপত লিখি ল'বা অ'কে ধৰণে মন কৰা তোমালোকে হ'ব নহ'ব ধুওঁ নুধুওঁ শুনা নুশুনা
খেলোঁ নেখেলোঁ যাম নাযাম দিম নিদিম লিখোঁ নিলিখোঁ ইত্যাদি তোমালোকৰ নেক্সট কুৱেশ্যনটো আহিলে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা এইকেইটা তোমালোকে ইয়াৰ পৰা চাই নিজৰ কিতাপত লিখি ল'বা নিজৰ আনচাৰ বহীত লিখি ল'বা অ'কে চ' 1 নম্বৰটো হৈছে যে মই মোৰ আইক ডেছ পাওঁ উত্তৰ লিখিবা মই মোৰ আইক ভাল পাওঁ খ মই মোৰ মাতৃভাষাক ডেছ কৰোঁ উত্তৰ হ'ব মই মোৰ মাতৃভাষাক কি কৰোঁ শ্ৰদ্ধা কৰোঁ আমি আমাৰ স্বদেশক লৈ ডেছ বোধ কৰোঁ উত্তৰ লিখিবা আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ অ'কে চ' বৰ বেছি টান নহয় তোমালোকে অলপমান মনোযোগ দিলেই পাৰিবা অ'কে ছাত্ৰ ছাত্ৰীসকল একেবাৰে শেষৰ প্ৰশ্নটো মন কৰা অসমৰ যিকোনো 3গৰাকী শিশু সাহিত্যিকৰ নাম লিখা ইয়াত তোমালোকে লিখিব পাৰা নৱকান্ত বৰুৱাৰ দেৱৰ কথা লিখিব পাৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা লিখিব পাৰা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কথা লিখিব পাৰা সত্যনাথ বৰাদেৱৰ কথাও লিখিব পাৰা অ'কে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ সবাতোকৈ আপোন নামৰ যিটো লেচন যিটো পয়েম যিটো কবিতাটোৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ এণ্ড আই থিংক তোমালোকে ভিডিঅ'টো ভাল পালা প্ৰশ্নৰ উত্তৰখিনি বুজিব পাৰিলা অলপ হ'লেও যদি ভাল পালা ভিডিঅ'টো এটা লাইক কৰি দিবা যাতে মই গম পাওঁ তোমালোকে ভিডিঅ'টো ভাল পালা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত যাতে হয় আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিটো ৰঙা কালাৰ বটম আছে তলৰ সেই সেইডোখৰত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো ক্লিক কৰি ল'বা যাতে মই যেতিয়া নতুন ভিডিঅ' ইউটিউবত আপলোড কৰোঁ তোমালোকে যাতে অধিক সোনকালে পাই যোৱা অ'কে মই তোমালোকৰ ক্লাছ 6, 7, 8, 9, 10, 11, 12 গোটেইকেইটা ক্লাছৰ যিসমূহ অনলাইন ক্লাছ মই মোৰ চেনেলত আপলোড কৰি থৈছোঁ গতিকে তোমালোকে ক্লাছ 6 পাছ কৰি যোৱাৰ পাছত তোমালোকে যেতিয়া ক্লাছ 7 পাবগৈ তেতিয়াও তোমালোকৰ উপকাৰ হ'ব মোৰ চেনেলটোৰ পৰা কাৰণ কেলৈ ক্লাছ 7ৰ যিসমূহ ক্লাছ অলৰেডি আপলোড কৰি থৈ দিয়া আছে অ'কে চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'